নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি স্ক্ৰীনত যোনটো কুৱেশ্যনটো মই দিছোঁ সেই কুৱেশ্যনটো অৰ্থাৎ 43 ডিভাইডেড বাই 2 to the power 4 into 5 কিউব। ই জেনেৰেলি শ্বৰ্ট কুৱেশ্যন আহে। ইয়াত সোধা হয় যে পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিৰ সম্প্ৰসাৰণত দশমিকৰ পিছত কিমান স্থানৰ পিছত পৰিসমাপ্ত হ'ব। অৰ্থাৎ এই ৰাশিটো যেতিয়া আমি হৰণ কৰিম, হৰণ কৰোঁতে দশমিকৰ পাছত কেইটা সংখ্যা থাকিব। এতিয়া এই ৰাশিটোক যদি আমি হৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে সময় দীঘলীয়া লাগিব, হয়নে? সেইকাৰণে কি হয়, 1 নম্বৰ যিহেতু ইয়াত মাৰ্ক আহে কিমান, মাৰ্কছ আহে 1 মাৰ্ক আহে এইটো। তো 1 নম্বৰীয়া কুৱেশ্যন হিচাপে ইয়াক আমি কৰিব যাওঁতে কেনেকৈ কৰিম এই কথাটো ইয়াত আমি আলোচনা কৰিম। প্ৰথমতে আমি কি চাব লাগিব যে ইয়াৰ হৰত 2 to the power 4 আৰু 5 কিউব আছে, হয়নে? সেইকাৰণে আমি কি কৰিম, এই ৰাশিটোৰ হয়নে, এই 43 ওপৰত আছে, হ'ল তলত 2 to the power 4 আছে আৰু 5 কিউব আছে, হয়নে? এতিয়া 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 10 হ'ব, হয়নে? সেই 10 পোৱাৰ আমি চেষ্টা কৰিব লাগিব, কিন্তু ঘাতটো একে নাই। যদি আমি দুয়োটাকে সমঘাত কৰি দিওঁ তেতিয়াহ'লে ওপৰত 5 পূৰণ কৰি তলতো যদি 5 পূৰণ কৰি দিওঁ তেতিয়াহ'লে সমঘাত হ'ব আৰু মানৰো ইমান এটা পৰিৱৰ্তন নঘটে, হয়নে? তেতিয়া কি হ'ব, তলৰ ৰাশিটো হ'ব আমাৰ 2 to the power 4 into 5 to the power 4 হ'ব। ওপৰত থাকি যাব আমাৰ কি বুলি কওঁতে 43 into 5 এই ৰাশিটো। এতিয়া যিহেতু আমাৰ 1 নম্বৰীয়া কুৱেশ্যন আহে, তেতিয়া ইয়াৰ ঘাত কিমান হ'ল, 2 5 গুণ 10, অৰ্থাৎ ই আহি যাব আমাৰ ক'লৈকে, হয়নে, 10 to the power 4ত আহি যাব, হয়। তেতিয়া আমি ধৰিব পাৰিলোঁ যে এই সংখ্যাটো যেতিয়া আমি পূৰণ কৰিম, পূৰণ কৰাৰ পাছত হয়নে, ই যদি যেতিয়া হৰণ কৰোঁ এই দুটাক পূৰণ কৰি 10 to the power 4, অৰ্থাৎ 10 to the power 4 মানে কি, 10 4টাৰ পূৰণফল, অৰ্থাৎ 4টা সংখ্যাৰ পিছত ইয়াৰ দশমিক বিস্তৃতিটো সমাপন হ'ব। অৰ্থাৎ যেতিয়া আমি কুৱেশ্যনটো পাম তাত অপশ্যন থাকিব যে 3টা 4টা 1টা 5টা তেনেকৈ, তেতিয়া আমি 4 য'ত লিখা থাকিব সেই 4টোকে আমি টিক মাৰ্ক মাৰিব লাগিব। মই স্ক্ৰীনত এই কুৱেশ্যনটো ধুনীয়াকৈ দি দিছোঁ, তোমালোকে চাই ল'বা, হয়। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্নলৈ। তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া স্ক্ৰীনত যি 2 নম্বৰ প্ৰশ্নটো আছে চাই লোৱা। তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত। অপশ্যন এটা, এ অপশ্যনত আছে 17/8, ওপৰত আছে 17/8 আছে এই অপশ্যনত, হয়নে? বি অপশ্যনত আছে কি 23, বি অপশ্যনত আছে 23/7, চি অপশ্যনত আছে কি, চি অপশ্যনত আছে 16/15 আৰু ডি অপশ্যনত আছে কিমান 129 ডিভাইডেড বাই 2 to the power 5 into 5 to the power 7 into 7 to the power 5। এতিয়া ঠিক এই 4টা যি উত্তৰ দিয়া আছে এই 4টা উত্তৰত কোনটো শুদ্ধ হ'ব, হয়নে? অৰ্থাৎ সুধিছে দশমিক বিস্তৃতি পৰিসমাপ্ত, নিৰ্দিষ্ট এক স্থানত হৰণ কৰোঁতে দশমিকটো শেষ হ'ব। তাৰ কাৰণে আমি চাব লাগিব যি ৰাশিৰ আমি যেনেকৈ ওপৰৰ অংকটো কৰিছিলোঁ যে 5 2 10 চাইছিলোঁ আমি, 5 2 10 হৈছিল, ঠিক তেনেকৈ ইয়াত তেনেকৈ 10 বনাব কাষ পাৰি 8, হয়নে? 7 আমি তলৰ পৰা চাই যাওঁ, এই দুটাটো 10 হ'ব, কিন্তু 7ৰ লগত কি পূৰণ কৰিলে 10 হ'ব, কোনো ৰাশি আমি বিচাৰি নাপাওঁ 7ৰ লগত পূৰণ কৰি 10 পোৱা ৰাশি, হয়। তো এই উত্তৰটো হ'ব নোৱাৰে, কাৰণ শেষত যদি 10ৰ গুণিতকবোৰ নাথাকে, 10 গুণিতক নহয় 10 100 1000 10000 তেনেকৈ যদি নোলায় হৰত, তেতিয়াহ'লে পৰিসমাপন নঘটে। এতিয়া দ্বিতীয়টো চাওঁ, 5 পূৰণ 3, 5 3 গুণ 15, হয়নে? 5ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব, কিন্তু 3ৰ লগত কি পূৰণ কৰিলে 10 হ'ব, তেনেকুৱা ৰাশি আমি বিচাৰি নেপাম। চ' এই দ্বিতীয় অপশ্যনো আমাৰ নহ'ব, হয়নে? ডিও নহ'ব, চিও নহ'ব। এতিয়া বিটো যিহেতু ইয়াত 7ত আমি পাইছোঁ, কোনো এটা ৰাশি এনে এটা আমি বিচাৰি নাপাম য'ত 7ৰ লগত পূৰণ কৰিলে 10 পাম, তো এই অপশ্যনো নহ'ব। তো অপশ্যন এইটো শুদ্ধ হ'ব। এতিয়া এই অপশ্যনটো কেনেকৈ শুদ্ধ হ'ব আমি চাওঁ। ওপৰত 17, তলত 8, অৰ্থাৎ 17 ডিভাইডেড বাই 8 মানে 2 2 4,
4 দুগুণ 8 2 কিউব হয়নে 2 কিউব মানে 8 এতিয়া 2 ৰ লগত যদি আমি 5 এটা এড কৰি দিওঁ তেতিয়াহ'লে 5 দুগুণ 10 হ'ব কিউব হয়নে 2 ৰ লগত আমি পূৰণ কৰি ৰাখি পামেই হয় মানে 5 দুগুণ 10 হ'ব তো ওপৰত আমি 5 কিউব দিব পাৰো হয় তেতিয়া আমাৰ পৰিসমাপ্ত ঘটা ৰাশিটো এইটো হ'ব আৰু কিমানটা সংখ্যাৰ পিছত পৰিসমাপ্ত ঘটিব যদি কিমানটা সংখ্যাৰ পাছত পৰিসমাপ্ত ঘটে বুলি কয় তেতিয়া তোমালোকে চাবা যে সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে হয়নে দশমিকৰ পাছত 3টা সংখ্যা থাকিব দশমিকৰ পাছত ক্ৰমে 3টা সংখ্যা থাকিব ইয়াত তোমালোকক স্ক্ৰীনত মই এতিয়া তৃতীয় কোৱেশ্চনটো দি আছো চাই লোৱা হয় তাত লিখা আছে যে 31 ডিভাইডেড বাই 3125 ইমানত দশমিক বিস্তৃতিটো হ'ব অৰ্থাৎ দশমিকৰ পাছত কেইটা সংখ্যা থাকিব হয়নে এতিয়া দশমিকৰ পাছত কেইটা সংখ্যা থাকিব বুলি কোৱাৰ লগে লগে এতিয়া ইয়াক আমি 10ৰ গুণিতকলৈ নিব লাগিব হয়নে গ'লেহে তেতিয়া সীমিত দশমিকৰ মানটো ওলাব কিন্তু আমাক ইয়াত কেইটা সংখ্যাৰ পাছত সমাপন ঘটিব দশমিক বিস্তৃতিটো বুলি কৈছে এতিয়া ইয়াক যেতিয়া আমি ইয়ালৈকে লৈ যাওঁ ইয়াৰ অপশ্যনত তোমালোকে চাবা যে অপশ্যন এত দিয়া আছে 0.00992 আৰু বি অপশ্যনত দিয়া আছে কি 0.0992 সি অপশ্যনত দিয়া আছে কি 0.00992 আৰু ডি অপশ্যনত দিয়া আছে কি 0.992 যোনটো স্ক্ৰীনত মই দিছো চাই ল'বা হয় এই অপশ্যনটো দিয়া আছে এতিয়া ইয়াত আমি চাব লাগিব যে কিমান কম হৈ আছে ইয়াত চোৱা 31 হয়নে এতিয়া যদি আমি ওপৰত 4টা ৰাখি আছে ইয়াত ওপৰতো 4টা বনাব যাওঁ ই ইয়াক কেইবাৰ যাব আমি নিৰ্দিষ্টকৈ হৰণ কৰিবলৈ যাওঁতে চাবা 31 যেতিয়া আমি হৰণ কৰিম 3125 দি হৰণ কৰিব যাওঁতে বাৰ নেযাব তো আমি কি লিখিম ইয়াত দশমিক দিম দশমিক দিয়াৰ লগে লগে আমি ইয়াত এটা শূন্য দিলো হয়নে আকৌ এটা শূন্য বহালো ইয়াত এটা শূন্য দিলো তেতিয়াও আমাৰ কিমান হ'ল 3125 3100 অৰ্থাৎ এই ৰাশিটো এইটোতকৈ সৰু হৈ আছে তো হৰণ যাব নোৱাৰে তো আকৌ আমি কি কৰিম আৰু এটা শূন্য দিম তেতিয়া আমি ইয়াত শূন্য এটা বহাব পাৰো অৰ্থাৎ এতিয়া দেখিলো যে দশমিকৰ পাছত প্ৰথমে দুটা শূন্য থাকে হয়নে প্ৰথমে দুটা শূন্য ক'ত আছে ইয়াত আছে হয়নে প্ৰথম অপশ্যনত আছে আৰু দ্বিতীয় অপশ্যনত নাই তৃতীয় অপশ্যনত 3টা শূন্য আছে সৰি মই ইয়াত লিখাত ভুল কৰোঁ তৃতীয় অপশ্যনত 3টা আছে প্ৰথম অপশ্যনত 2টা আছে দ্বিতীয় অপশ্যনত এটা আছে তৃতীয় অপশ্যনত 3টা আছে চতুৰ্থ অপশ্যনত দশমিকৰ পাছত শূন্য নাই তো আমি গম পালো যে যেহেতু দুটা শূন্য আছে এই অপশ্যনত তো আমি নিশ্চিত যে অপশ্যন এ উত্তৰটো শুদ্ধ হ'ব যদি এটা সম্পূৰ্ণৰূপে হৰণ কৰিলে উত্তৰ উলিয়াই লৈ আমি কৰিব যাওঁ তো 1 মাৰ্কৰ কুৱেশ্যনত সময় আমাৰ হাতত খুব কম থাকে কম্পিটিটিভ এক্সাম হওক বা স্কুলত যি আমাৰ 1 নম্বৰীয়া কুৱেশ্যনবিলাক দিয়ে আজিকালি হয় না ক্লাছ 9 10ত যি চিষ্টেমটো নতুন চিষ্টেম শিক্ষা পদ্ধতিটোত যোনটো নতুন চিষ্টেম কৰিছে তাত তেতিয়া আমি ধৰো 1 নম্বৰৰ কুৱেশ্যনত প্ৰায় 45টা 1 নম্বৰীয়া আহে তাত এনেকৈ প্ৰতিটো অংক কৰিব গ'লে আমি 45টা অংক যদি এনেকৈ কৰিব যাওঁ সময় নোজুৰে তো এনেকৈ অলপ শ্বৰ্টলি আমি ভবাৰ দৰকাৰ হ'ব আৰু ভাবিব লাগিব আৰু সোনকালে কৰিব পৰাটো বনাব লাগিব নিজক এইবিলাক সকলো নিজৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ প্ৰেক্টিছ কৰিব বুলি আশা ৰাখিছোঁ হয়নে এতিয়া আমি যাওঁ চতুৰ্থ কুৱেশ্যন যে চতুৰ্থ কুৱেশ্যনটো দিছে 0.375 এই ৰাশিটো স্ক্ৰীনত তোমালোকে কুৱেশ্যনটো চাই লোৱা ৰাশিক পি কিউ আৰ্হিত লিখিলে পি বাই কিউ আৰ্হিত লিখিলে কি হ'ব ইয়াক যদি আমি ভগ্নাংশলৈ লৈ যাওঁ পি কিউ আৰ্হি নিয়া মানে ভগ্নাংশলৈ লৈ যোৱা তো আমি ইয়াত কি দেখিছোঁ যে দশমিকৰ পাছত 3টা ৰাশি আছে তো 375 হৰণ এই 3টা ৰাশি ইয়াত দিয়াৰ লগে লগে তলত 3টা শূন্য অৰ্থাৎ 1000 দি পূৰণ কৰিব লাগিব তলতো হৰতো তেতিয়া এই পজিশ্যনটোত অংকটো পাব হয়নে এতিয়া কি হ'ল আমাৰ ইয়াক এইটোদি কটাকটি আমি কৰিব লাগিব বুজি পাইছে চাগে নিশ্চয় অৰ্থাৎ 3.375 পূৰণ 1000
আকৌ তলত ওপৰত যিহেতু 1000 দি পূৰণ কৰোঁ, তলতো 1000 দি পূৰণ কৰিলোঁ, মই আকৌ কৰি দি আছোঁ হয় না, সেইটো 375 হ'ল, ওপৰত দশমিকটো আঁতৰি গ'ল, তলত 1000 থাকিল হয়নে। এতিয়া আমি কাটিব লাগিব, ইয়াত 3 7 5 75 আছে, 300 আছে, অৰ্থাৎ 25 দি আমাৰ ইয়াত বাদ যায়। 25 100 কাটিলে 4 বাৰ গ'ল, এইটো শূন্য থাকিল 40 হ'ল। 25 ইয়াত 37ক একবাৰ যাব হয়নে, থাকিব কিমান 25 26 27 12 থাকিব হয়নে, 12 হ'লে 125 হ'ল, 125 কেইটা 25 125, 5টা 25 125, তো আকৌ 5 বাৰ যাব হয়নে 25, তো ওপৰত 25 কাটিলে 15 বাৰ, তলত 40 বাৰ গ'ল। আকৌ এই দুইটাতে আমি 5 কাটিব পাৰোঁ, 5 3 গুণ 15 হ'ব, 5 8 গুণ 40 হ'ব, অৰ্থাৎ ইয়াৰ উত্তৰ হ'ব ওপৰত 3 তলত 8। ইয়াৰ অপশ্যনবিলাকত তোমালোকে দেখিছা 3/8 যোনটো অপশ্যনত আছে সেই অপশ্যনটোৱে শুদ্ধ হ'ব। হয়, আজি এই 4টা অংককে কৰিলোঁ। তোমালোকে এই অংককেইটা চাই লওঁ, ভালদৰে প্ৰেক্টিছ কৰিবা, তো নিশ্চয় তোমালোকৰ কাৰণে সুবিধাজনক হ'ব। ধন্যবাদ।